फ्रेंड्स प्रोसेस किचेনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিলৈ আহিছো আপোনালোকৰ মাজলৈ মৰিচা ঠাৰি এটা নতুন ৰেচিপি। তাৰ বাবে মই মৰিচাখিনি ধুই চাফা কৰি লৈছো আৰু এনেদৰে মিহিমিকৈ কাটি লৈছো। এতিয়া মই কেছত কেৰাহী এখন পাতি লৈছো আৰু তাতে মই অলপ মিঠাতেল দি দিছো আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই মৰিচা ঠাৰিখিনি অলপ ইয়াতে ভালদৰে ভাজি লম। এই মৰিচা ঠাৰিখিনি ভালদৰে ভাজিবৰ বাবে কেৱল মই ইয়াত ব্যৱহাৰ কৰিছো হালধি গুড়া আৰু অলপ নিমখ আৰু মৰিচা ঠাৰিখিনিৰ পৰা পানী নোলোৱালৈকে মই অলপ সময় এনেদৰে ভাজি লম। আৰু মৰিচা ঠাৰিখিনিৰ পৰা পানী ওলাব ধৰিছে আৰু এইখিনি যেতিয়ালৈকে পানীখিনি শুকায় তাৰ পৰা তেল ওলাবলৈ নধৰে তেতিয়ালৈকে মৰিচা ঠাৰিখিনি ভালদৰে ভাজি ল'ম। দুই তিনিবাৰ ভজাৰ পিছত মৰিচা ঠাৰিখিনিৰ পৰা তেল ওলাব ধৰিছে আৰু এতিয়া মই মৰিচা ঠাৰিখিনি প্লেট এখনত কাঢ়ি লৈছোঁ আৰু এইখিনি তেলতে মই বাকী যোনখিনি মছলা মই লৈছো সেইখিনি ইয়াতে ভাজি ল'ম। মই লৈ লৈছো সৰু সৰুকৈ এটা পিঁয়াজ আৰু জলকীয়া 4-5টামান আৰু আদা নহৰু পেষ্ট আৰু জালুকৰ জিৰা পেষ্ট আৰু তেল গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিছো পাঁচফোৰণ আৰু তেজপাত 2টা আৰু জলকীয়া 2টা আৰু এইখিনি ফুটি অহাৰ লগে লগে মই ইয়াতে কাটি থোৱা পিঁয়াজখিনিও দি দিছো আৰু ইয়াতে মই অলপ হালধি গুড়া দি দিছো আৰু ইয়াতে কেঁচা জলকীয়া 2টামান আৰু আদা নহৰু পেষ্ট অলপ ইয়াতে দি দিছো ভাজি লৈছো আৰু এইখিনি ভাজা পিছতে মই ইয়াতে দি দিম সৰিয়হৰ পেষ্টখিনি আৰু সৰিয়হৰ পেষ্টখিনি অলপ সময় আমি ভাজি ল'ব লাগিব। আৰু ইয়াতে মই অলপমান পানী ব্যৱহাৰ কৰিছো যাতে মছলাবোৰ কেৰাহীতে লাগি নধৰে। আৰু এই সৰিয়হৰ পেষ্টখিনি ভাজাৰ পিছতে মই তাতে দি দিছো আগতে ভাজি লোৱা মৰিচা ঠাৰি আৰু আলুখিনি আৰু এইখিনিও খুব ভালদৰে ভাজি ল'ব লাগিব যাতে তাৰ মছলাখিনি ভিতৰত সোমায়। অলপ সময় ভাজাৰ পিছতে মই ইয়াতে ঢাকনখন দি দিম সিজিবলৈ আৰু মই ঢাকনখন আঁতৰাই আকৌ এবাৰ ভালদৰে লৰাই ল'ম আৰু ইয়াতে মই দি দিছো গৰম পানী অলপ। পানী মই দুবাৰকৈ ব্যৱহাৰ কৰিম, এবাৰতে দি দিয়া নাই পানী। এতিয়া মই ইয়াতে দি দিছো গৰম মছলা এচামুচ আৰু জিৰা এচামুচ আৰু ধনিয়া পাউডাৰ এচামুচ আৰু জলকীয়া গুড়া এচামুচ আৰু এইখিনিও খুব ভালদৰে মিক্স কৰি দিছো মছলাখিনিৰ লগত। আৰু মৰিচা ঠাৰিখিনি আমাৰ বনাই হৈ গ'ল আৰু খাবলৈ খুবেই সুন্দৰ হয়। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তেনেহ'লে নিশ্চয় ট্ৰাই কৰি চাব, খাবলৈ খুব টেষ্টি হৈছে। তেন্তে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।